সকলোকে প্ৰেজ দি লওক আৰু চৰিফা বড়োৰ চেনেলত সকলোকে স্বাগতম জনাইছোঁ। এই মই আজি আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য ক'বলৈ গৈ আছোঁ আৰু মই আজি লোকেলিকা উপবাৰ্তাৰ পৰা আজি মই ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজত মই আলোচনা কৰিম। এই মই পাঠ কৰিব গৈ আছোঁ, ভালকৈ শুনিব। লোকেলিকা 6:20 পাছে তেওঁৰ নিজৰ সন্তানবিলাকলৈ চকু তুলি চাই ক'লে, দৰিদ্ৰবিলাকৰ, কিয়নো ঈশ্বৰৰ ৰাজ্য তোমালোকৰ। ইয়াত ইমান সুন্দৰকৈ কৈছে না, ঈশ্বৰে আমি ঈশ্বৰৰ সন্তান না, আৰু ঈশ্বৰে আমাক সদায় চিৰকাললৈকে না ঈশ্বৰে আমাক চাই থাকিব, আৰু ঈশ্বৰে আমাৰ প্ৰয়োজনীয়তাবোৰ না ঈশ্বৰে দিব না। তেনেকৈ আমি ঈশ্বৰৰ লগত লাগি থাকিব লাগে, তেতিয়াহে ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব, আৰু আমি ঈশ্বৰৰ বাক্যবিলাক যদি পালন কৰোঁ তেতিয়া আমাক ঈশ্বৰে অধিকে ব্লেছিং কৰিব। আৰু ইয়াত কৈছে ধন্য দৰিদ্ৰবিলাক। ইয়াত ধন্য দৰিদ্ৰবিলাক কাক কৈছে? দৰিদ্ৰ মানে আমাক কৈছে না, যিবোৰ দৰিদ্ৰ না, যিবোৰ দুখীয়া, যিবিলাক খাবলৈ পোৱা নাই না, যিবিলাকে থাকিবলৈ ঠাই পোৱা নাই না, সেইবিলাকৰ কাৰণে আমি কি প্ৰাৰ্থনা কৰিব লাগে না, আৰু আমি তেওঁলোকৰ কাৰণে আমি যিমান পাৰোঁ না আমাৰ ফালৰ পৰা কি তেওঁলোকক সহায় কৰিবলৈ আমি এই চেষ্টা কৰিব লাগে। তেতিয়া ঈশ্বৰে আমাক কি কৈছে না, আমাক আশীৰ্বাদ কৰিব। আৰু ইয়াত কৈছে কিয়নো ঈশ্বৰৰ ৰাজ্য তেওঁলোকৰে হৈছে। আমি যদি ঈশ্বৰৰ কাৰ্যবিলাক আমি পালন কৰোঁ তেতিয়া আমি সেই স্বৰ্গ ৰাজ্যৰ আমি ভাগিব পাৰিম না, আৰু তেওঁলোকৰে সেই স্বৰ্গ ৰাজ্যত হ'ব কৈছে। আজি মই ঈশ্বৰৰ বাক্য কৈ ইমানে সামৰণি মাৰিছোঁ, আৰু মোৰ চেনেলত যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, আৰু আগন্তুক জীৱনবিলাকত যে মই এনেকৈ আপোনালোকৰ আগত ঈশ্বৰৰ বাক্য কৈ থাকিম বুলি ক'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। ইমানে কৈ মই সামৰণি মাৰিছোঁ। ধন্যবাদ।